বছৰে হ'ল যে মানে ৰঙালী কঙালীত পৰিণত হ'ল ভূপেন দেৱগৰ গৈছিলে আৰু আপোনাৰ লাড়ু পিঠা এইবোৰ বনাবলৈ মানুহক সুযোগ পোৱা নাই সুবিধা পোৱা নাই বজাৰতো তেনেকৈ একোৱেই নাই তথাপি আজি বিহু বুলি নিজেই নিজকে ঘৰতে অলপ ফূৰ্তি ফাৰ্তা কৰি আছোঁ কিবা অকণমান বনাইছোঁ ঘৰত যি আছে সেইবোৰ আপোনালোকক দেখুৱাম কি কৰিছোঁ মই সেইটো দেখুৱাই যাম আপোনালোকে চাই যাব এয়া মাই পিঠাগুড়ি খুন্দি আছে মিক্সিত ভাত খোৱা চাউলৰে খুন্দিছোঁ ভাত খোৱা চাউলৰে খুন্দিছে মায়ে এইখিনি ধুনীয়াকৈ এতিয়া চালি লৈছে মায়ে ভাত খোৱা চাউলৰে বনাইছোঁ এয়া আমাৰ দেউতাই প'ষ্ট দি আছিলে মই গান শুনি বিহু শুনি আছিলে গান তো মই ভাবিলোঁ ভিডিঅ' কৰি দিওঁ অলপ এনেকৈ প'ষ্ট দি আছিলে গান শুনি শুনি এয়া মায়ে বনাই কিবা কিবি কৈ আছিলে মই কিবা কিবি সুধি আছিলোঁ সেইখিনি উঠাই নিদিলোঁ আৰু তাৰপিছত এয়া মায়ে পিঠাগুড়িখিনি এক্সট্ৰাকৈ এইখিনি ইয়াৰ পিছত কি কৰিবা ইয়াতে অকণ ময়দা দিম ময়দা আৰু কিবা কিবি লাগিব নেকি কৈ দিয়া আৰু বেকিং দিম অলপ বেকিং দিম আৰু তাৰপিছত ইয়াত অলপ চেনি গুড়ি দিম মিক্সিত আগতে এইখিনি ময়দা দিছে এয়া ময়দা অলপ দিছে তাৰপিছত ইয়াৰ পিছত কি দিবা বেকিং দিম অলপ এয়া চেনি দিছে চুগাৰ পাউডাৰ চেনি যিখিনি আমাৰ চেনি থাকে সেইখিনি চেনিখিনি মিক্সিত গুড়ি কৰি লৈছে সেইখিনি ধুনীয়াকৈ সানি ল'ব এতিয়া মায়ে ইয়াৰ পিছত কি কৰিবা ইয়াতে কি দিবা ইয়াতে পানী দিম বেকিং পাউডাৰ দিছোঁ অলপ বেকিং পাউডাৰ দিছে তাৰপিছত অলপ পানী দি মিক্স কৰাই থ'ম এয়া এতিয়া কি কৰিব এইখিনি পানী দি সানি থ'ম এতিয়া মিলাই থ'ম পানী দি এতিয়া ধুনীয়াকৈ একদম মিলাই ল'ব এইখিনি পানীখিনি ভালকৈ থ'ব লাগিব আৰু সানি বেছি পনীয়াও নহয় বেছি গোটাও নহয় তেনেকৈ সানি মিক্সিত থৈ দিম আজি ৰাতিটো আৰু কাইলৈ বনাম তেতিয়া পিঠাটো বেছি ভাল হয় আৰু ফ্ৰিজত থৈ দিব এয়া ৰাতিপুৱা চাকি দিছিল এতিয়া মায়ে পিঠাখিনি বনাব এতিয়া যোৱাকালি যে ফ্ৰিজত থৈ দিছিলে সেইখিনি মায়ে এয়া সেইখিনি এতিয়া মায়ে দেখাব তেল পিঠা বনাই দেখুৱাই আছোঁ মই নাৰিকল নাই দিয়া কিন্তু নাৰিকল নাপালোঁ ন নাই বজাৰতে নাই আৰু বজাৰত ওলোৱাও নাই বাৰু যি আছে এনেকৈ বনাইছোঁ বিহু বুলি মনেও নামানে সেইকাৰণে অকণমান চাউল গুড়ি কৰি এনেকৈ বনাওঁ বুলি ভাবিলোঁ আৰু সেইটো এনেকৈ ধুনীয়াকৈ ফুলি আহে পিঠাটো এনেকৈ বনাবচোন চিম্পুল চেনি দিছে এয়া হৈ গ'ল 1 2 3 4খন এইটো মাই কালাৰফুল বনাইছে এইটো ৰেড কালাৰ দিছে এই যিখিনি পিঠাগুড়ি কৰিছিল তাতে ফুড কালাৰ মিক্স কৰাই দিছে তো এনেকুৱা হৈ গৈছে ৰেড কালাৰ আৰু ব্লু হৈ গৈছে কি ধুনীয়া লাগিছে দেখিব এতিয়া মাই আমাৰ দুপৰীয়াৰ সাজখিনি ৰান্ধিছে এয়া মাছ পানীলাওৰে বনাইছে পানীলাওখিনি আগতে দি লৈছে ন তেলত তাৰপাছত বিলাহীটো মিক্সিত পেষ্ট বনাই লৈছে পেষ্ট বনাই কিনে দিছে এয়া এইটো মই বনাইছোঁ
অকণমান পুৰা বেঙেনা আৰু বিলাহীৰে বনাম মাছৰ এটা ডিছ বনাম মই বেলেগকৈ মায়ে সেইটো বহাই থৈ দিছে তেতিয়ালৈ মোৰটো বনাই আছোঁ পুৰা বেঙেনা আৰু বিলাহী পুৰা বেঙেনাটো পিঁয়াজৰ লগত একেলগে ভাজি লৈছিলোঁ তাৰপিছত মই বিলাহীটো মিক্সিত পেষ্ট বনাই লৈছিলোঁ এয়া অকণমান হালধি দিছোঁ আৰু ভালকৈ লাৰি দিছোঁ মাছখিনিত মই আগতে হেৰি কৰি থৈ দিছিলোঁ মছলা চছলা সানি পুৰা দৈ অলপ দি কিনে মেৰিনেট কৰি থৈছিলোঁ ইয়াতে মই মছলা দিলোঁ আপোনালোকে যি ইচ্ছা তাকে মছলা দিব পাৰে ৰেড চিলি দিছোঁ মই গৰম মছলা আৰু ধনিয়া পাউডাৰ দিছোঁ জিৰা পাউডাৰো দিয়া গৈছে আপোনালোকৰ যি ইচ্ছা তাকে দিব পাৰে তাৰপিছত মই অকণমান চেনি দিছোঁ অকণমান চেনি তাৰপিছত আকৌ লাৰি দিছোঁ ভালকৈ তাৰপিছত মই ভজা মাছখিনি দি দিছোঁ ধুনীয়াকৈ এইখিনি লাৰি দিম আকৌ মাৰ আঞ্জাখিনি হোৱা নাই এতিয়ালৈ বহাই থৈ দিছে তাৰপিছত মই দৈ দিছোঁ দৈ 3 চামুচ ঘৰতে পূৰবীয়াকৈ অনা সেই দৈ ফ্ৰিজত থৈ দিছিলোঁ এই 3 চামুচ দিছোঁ তাৰপিছত এইখিনি মাই আঞ্জাখিনি চালে হৈছে নাই মাৰখিনি হৈ গ'ল মই লাষ্টত 2 চামুচ গাখীৰ আৰু খিচমিচ দিছোঁ এয়া আমাৰ হৈ গ'ল দালি মাছ পানীলাওৰ মাছ আৰু পুৰা বেঙেনাৰ বিলাহী মাছ